যেতিয়া কোনোবাই আপোনাক স্পেচিয়েল ফিল কৰায় তেতিয়া ডেফিনেটলি আপোনাৰ মনটো ভাল লাগিবই আৰু কাৰোবাক স্পেচিয়েল ফিল কৰাবলৈ বহুত ডাঙৰ কাম এটা কৰিব নালাগে সাধাৰণ সৰু কাম এটাও তেওঁক হয়তো স্পেচিয়েল ফিল কৰাই দিব পাৰে মেবি হঠাতে এটা মেছেজ আই লাভ ইউ এণ্ড ইউ মিন দ্য ৱৰ্ল্ড টু মি কামৰ মাজত যেতিয়া এনেকুৱা এটা মেছেজ পাই যাব ডেফিনেটলি ডেট উইল ব্ৰিং এ স্মাইল নহ'লে বা হঠাতে আপুনি তেওঁক এটা বুকে পঠিয়ালে বা চকলেট পঠিয়ালে ফৰ ন' ৰিজন কেনেকুৱা ফিল হ'ব আই এম নট ছেইং ফৰ বয়জ মানে অকল ল'ৰাই যে স্পেচিয়েল ফিল কৰাব লাগিব সেইটো ক'তো লিখা নাই ছোৱালী এজনীও নিজৰ প্ৰেমিকক স্পেচিয়েল ফিল কৰাব পাৰে যে তেওঁ নিজৰ সময়কণ তাইক দিয়াৰ বাবে কিমান তেওঁ সুখী চ' গাৰ্লছ তুমিও তোমাৰ বয়ফ্ৰেণ্ডক স্পেচিয়েল ফিল কৰাব পাৰা চ' কেতিয়াবা স্পেচিয়েল ফিল কৰাই চাবা হি উইল ফিল ৰিয়েলি হেপী তোমাক শুনো মনা